মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 25 জুলাই তাৰিখৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰম্ভ হ'ব আৰু এই খবৰ তোমালোকে ইতিমধ্যে জ্ঞাত। তথাপিও আজি এই তাৰিখৰ ওপৰত ভিত্তি কৰি কেইটামান গুৰুত্বপূৰ্ণ কথা তোমালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। বহুতে ভাবি আছে যে 25 তাৰিখত কম্পাৰ্টমেণ্টেল পৰীক্ষা হ'ব, এতিয়া আমাৰ হাতত বহুত সময় আছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ হাতত এতিয়া সময় নাই। যদি তোমালোকে ভাবিছা যে 25 তাৰিখত পৰীক্ষা হ'ব, আমাৰ হাতত বহুত সময় আছে, ক'বলৈ গ'লে তোমালোকৰ হাতত এতিয়া সময় নাই। 25 তাৰিখত পৰীক্ষা হ'ব, সেইদিন তোমালোকে পঢ়িব নোৱাৰিবা। আৰু আজি হৈছে 18 তাৰিখ, মাজত মাত্ৰ 6 দিন আছে। এই 6 দিনৰ ভিতৰত তোমালোকৰ পঢ়া শুনা সম্পূৰ্ণ কৰিব লাগিব। কিছুমান ছাত্ৰ-ছাত্ৰীয়ে এটা, দুটা, তিনিটা ছাবজেক্টত ফেইল কৰিছে। তিনিটা ছাবজেক্টত ফেইল কৰা ছাত্ৰ-ছাত্ৰীসকলে এই 6 দিনত কেনেকৈ পঢ়িব? দুটা ছাবজেক্টত ফেইল কৰা ছাত্ৰ-ছাত্ৰীসকলে কেনেকৈ পঢ়িব? আৰু এটা ছাবজেক্টত ফেইল কৰা ছাত্ৰ-ছাত্ৰীসকলে কেনেকৈ পঢ়িব? সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে উপস্থাপন কৰিব বিচাৰিছোঁ। তিনিটা ছাবজেক্টত ফেইল কৰা ছাত্ৰ-ছাত্ৰীসকলে এটা ছাবজেক্টৰ বাবে 2 দিনকৈ পাব আৰু এই 2 দিনৰ ভিতৰত এটা ছাবজেক্ট পঢ়ি সম্পূৰ্ণ কৰিব লাগিব। নিজৰ মনৰ ভিতৰত এটা জোশ ৰাখিব লাগিব, নিজৰ মনৰ ভিতৰত এটা ফুল কনফিডেন্স ৰাখিব লাগিব যে মই 2 দিনৰ ভিতৰত এটা ছাবজেক্ট কমপ্লিট কৰিমেই কৰিম। এইটো নিজৰ মনৰ ভিতৰত পৰা সম্পূৰ্ণ জোশ ৰাখিব লাগিব। যিসকল ছাত্ৰ-ছাত্ৰীয়ে দুটা ছাবজেক্টত ফেইল কৰিছে, সেইসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়া এটা ছাবজেক্টৰ বাবে 3 দিন সময় পাব আৰু এই 3 দিনৰ ভিতৰত পঢ়া শুনা সম্পূৰ্ণ কৰিব লাগিব। আৰু এটা ছাবজেক্টত ফেইল কৰিলে তো কথাই নাই। কিছুমানে ভাবিছে যে মই এটা ছাবজেক্টত ফেইল কৰিছোঁ, আমাৰ হাতত 6 দিন সময় আছে, পঢ়িবলৈ বহুত সময় পাম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইবোৰ ভাবি তোমালোকৰ সময়খিনি নষ্ট নকৰিবা। তোমালোকৰ হাতত এতিয়া সময় একেবাৰে নাই। তোমালোকৰ যদি এটা ছাবজেক্টত ফেইল আহিছে, তেতিয়াহ'লে ফুল কনফিডেন্স, ফুল মনোযোগেৰে পঢ়া শুনা আৰম্ভ কৰি দিয়া। এই এটা ছাবজেক্টত লেটাৰ মাৰ্ক আনিম।